যদি প্ৰেম কিবা এটাৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে তেনেহলে সেই বস্তুটো নাইকিয়া হলে প্ৰেমও হেৰাই যায় কিন্তু যি প্ৰেম আন একৰে ওপৰত নিৰ্ভৰ নকৰে সেয়া গোটেই জীৱনৰ বাবে থাকি যায় ইয়াকে কয় নিস্বাৰ্থ প্ৰেম প্ৰথম দেখাতে কেতিয়াও প্ৰেম নহয় যি হয় সেয়া ভাল লগা মাথো আৰু সেই ভাল লগাক লৈ চিন্তা কৰি থাকোতে ভাল পোৱাৰ সৃষ্টি হয় এজন লৰাই সকলো অধিকাৰ পায় কিন্তু চিঞৰি চিঞৰি কন্দাৰ অধিকাৰ তেওঁৰ নাথাকে মূৰ্খৰ লগত তৰ্ক নকৰিবা কাৰণ সিহঁতে তোমাক সিহঁতৰ লেভেলত নমাই লৈ যাব বন্ধুৰ প্ৰশংসা পাই আনন্দিত নহবা আৰু শত্ৰুৰ সমালোচনা দেখি বিচলিত নহবা দুয়োটাই মূল্যহীন কাৰো অনুপ্ৰেৰণালৈ অপেক্ষা নকৰি নিজে আৰম্ভ কৰি দিয়া সুযোগৰ বাবে অপেক্ষা নকৰিবা নিজেই সুযোগৰ সৃষ্টি কৰা কাৰণ স্বাৰ্থ অবিহনে কোনেও সুযোগ নিদিব সকলোৱে সফল নহয় সফল সেইসকলে হয় যিসকলে কামটোত লাগি থাকে খৰচ কৰে সেই খৰচ সময়ও হ'ব পাৰে টকাও হ'ব পাৰে নাইবা দুয়োটাই হ'ব পাৰে আনৰ কাম দেখি তেওঁক অনুকৰণ বা অনুসৰণ নকৰিবা সফল লোকসকল আনৰ দৰে নহয় সকলোৱে নিজে নিজৰ দৰে কাৰো সৈতে আনৰ অনুপস্থিতিত তেওঁৰ সমালোচনা নকৰিবা এনেকুৱা যিসকলে কৰে তেওঁলোকক প্ৰশ্ৰয় নিদিবা কাৰণ সিহঁতে তোমাৰ অনুপস্থিতিত তোমাকো অন্যায় সমালোচনা কৰিব তোমাতকৈ দুৰ্বল কাৰোবাক ঠাট্টা কৰা বা অপমান কৰা বিৰত নহয় এয়া কাপুৰুষতাহে আনৰ ভাল কামৰ প্ৰশংসা সকলোৰে আগত কৰক আৰু ভুলবোৰ শুধৰাবলৈ গোপনে কওক কোনোবাই ভুল কৰিলে কেতিয়াও নেহাঁহিবা মনত ৰাখিবা কোনোবা এদিন তুমিও অজ্ঞ আছিলা জীৱনত কেতিয়াও এনেকুৱা কাম নকৰিবা যাৰ বাবে নিজেই নিজৰ বিবেকৰ ওচৰত অপৰাধীৰ দৰে অনুভৱ হয় তোমাৰ কি আছে সেয়া তোমাৰ গাত লিখা নাথাকে কিন্তু তোমাৰ ব্যৱহাৰত লিখা থাকে সেইবাবে ভাল ব্যৱহাৰ কৰা পৃথিৱীৰ আটাইতকৈ কঠিন ভাষা হ'ল চকুৰ ভাষা এই ভাষা পঢ়িবলৈ মনত গভীৰ প্ৰেম থকা দৰকাৰ পৃথিৱীত ভাল পোৱাৰ এটাই উপায় আছে সেয়া হ'ল প্ৰতিদান আশা নকৰি ভাল পাই যোৱা কাৰোবাক ভাল পোৱাৰ আগতে অলপ ভাবা নহলে পিছত কষ্ট পাব পাৰা পৃথিৱীত সকলো সলনি হলেও তুমি সলনি নহবা বুলি কৈছিলা সেই কথাটো মই বিশ্বাস কৰিছিলো আজি পৃথিৱী ঠিকে আছে কিন্তু তুমিহে সলনি হৈছা মানুহৰ বাবে ফ্ৰীতে কিবা কৰাৰ আগতে কিছু সময় ভাবক বেছিভাগ মানুহ নিস্বাৰ্থ বস্তুবোৰৰ মূল্য বুজি নাপায় ফ্ৰীতে চিকিৎসা পালে মানুহে সেই প্ৰেছক্ৰিপশ্যন ৰাস্তাত দলিয়াই দিয়ে আৰু ভিজিট দি চিকিৎসা কৰিলে যতনেৰে আলমাৰীত ভৰাই ৰাখে তুমি সংগ্ৰাম কৰি আছা ইয়াৰ মানে এয়া নহয় যে তুমি পৰাজিত হৈছা সমস্যাৰ সৈতে মুখামুখি হোৱা পলাই নাযাবা সমাধান কৰিবলৈ অলপ কষ্ট কৰিব লাগিবই সহজতে একোৱে সমাধান নহয় মাজে মাজে নিজকে প্ৰাধান্য দিয়ক ই স্বাৰ্থপৰ হোৱা নুবুজায় এয়া নিজৰ যত্ন লোৱাহে বুজায় তুমি যাৰ বাবে সাজু সেয়াহে তোমাৰ কাষলৈ আহিব তুমি নিজৰ চিনেমাৰ নিজেই ডাইৰেক্টৰ সেই চিনেমাখন তোমাৰ জীৱনৰ চিনেমা মই এতিয়া আগতকৈ বেলেগ কাৰণ মই এতিয়া নিজক বেছি ভাল পাওঁ সন্মত নোহোৱাটো একো বেয়া কথা নহয় কিন্তু অসন্মানহে কৰিব নালাগে নীৰৱতাই হৈছে সকলো প্ৰশ্নৰ উত্তৰ যেতিয়া আপুনি পৰিণত হ'ব তৰ্ক কৰাতকৈ মনে মনে থকাটোৱে পছন্দ কৰিব শুনিছ যে কাৰোবাক বহুত বেছি ভাল পালে এৰি গুচি যায় সেইবাবে আজিৰ পৰা দুখক ভাল পাবলৈ আৰম্ভ কৰিলোঁ বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰি জনাওক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব